হেল্ল' বন্ধুসকল স্বাগতম জনাই পুনৰ আহিছোঁ মোৰ ইউটিউব চেনেল RMT A to Z ইনফলৈ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে এটা সৰু ইনফৰমেশ্যন। আজিৰ ইনফৰমেশ্যনটো হৈছে যে চৰকাৰৰ ফালৰ পৰা এক বৃহৎ ঘোষণা কৰিছে। তো বন্ধুসকল যিসকল চৰকাৰী ঘৰ পাইছে তেওঁলোকে সেই চৰকাৰী ঘৰটো কি হিচাপত বনাব। যদি আপোনালোকে চৰকাৰৰ হিচাপত নবনায় তেতিয়াহ'লে আপোনালোকৰ বিপদ অনিবাৰ্য। তো বন্ধুসকল চৰকাৰী হিচাপটো কি তো মই গ্ৰাফিক্সত আপোনালোকক দেখাই আছোঁ, আপোনালোকে চাই লওক। তো দেৰি নকৰি মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো বলক ডিয়াৰ ভিউৱাৰ্ছ, আপোনালোকে নিজ চকুৰে চাই লওক আৰু আপোনালোকে পঢ়ি লওক। প্ৰথম কিস্তি ৩২,৫০০ টকা। এই কিস্তিৰে ঘৰৰ বেটী পৰ্যায়লৈকে আপোনালোকে কাম কৰিব লাগিব। দ্বিতীয় কিস্তি ৭৮,০০০ টকা। এই কিস্তিৰে ঘৰৰ গাঁথনি, দুৱাৰ, খিৰিকী আৰু টিনপাত লগোৱা কাম সম্পূৰ্ণ হ'ব লাগিব। তৃতীয় কিস্তি ১৯,৫০০ টকা। দ্বিতীয় কিস্তিৰ কাম সম্পূৰ্ণ হোৱাৰ ৯ দিন পিছত এই ধন মুকলি কৰি দিয়া হ'ব। তো বন্ধুসকল ইয়াতে কিছুমান গাইডলাইন ধৰি দিয়া হৈছে, গাইডলাইনকেইটা আপোনালোকে পঢ়ি লওক। সাহায্য টকা হিতাধিকাৰী বেংক একাউণ্টত ইলেক্ট্ৰনিক ব্যৱস্থাৰ জৰিয়তে পোনপটীয়াকৈ দিয়া হৈছে। ঘৰৰ লগত শৌচালয় সজাটো বাধ্যতামূলক। শৌচালয় সাজিবলৈ অতিৰিক্ত ১২,০০০ টকা MGNৰেগা আঁচনিৰ অধীনত দিয়া হ'ব। তাৰপিছত চক লিখিছে হিতাধিকাৰী ঘৰ সজা কামৰ কাৰণে ৯৫ দিনৰ মজুৰি লাভ কৰিব। প্ৰথম কিস্তিৰ কামত ২৪ দিনৰ, দ্বিতীয় কিস্তিৰ কামৰ ৩৬ দিনৰ আৰু তৃতীয় কিস্তিৰ কামৰ ৩৫ দিনৰ, মুঠ ৯৫ দিনৰ মজুৰি লাভ কৰিব। তাৰপিছত লিখিছে চক প্ৰতিটো কিস্তিত টকা ব্যৱহাৰ কৰাৰ অন্তত ফটো তুলি কামৰ খতিয়ান দিলেহে পিছৰ কিস্তি মুকলি কৰি দিয়া হ'ব। তো বন্ধুসকল আপোনালোকে যদি প্ৰথম কিস্তি ধন লাভ কৰিছে আৰু কামখিনি সম্পূৰ্ণ কৰিছে তেতিয়াহ'লে দ্বিতীয় কিস্তি লাভ কৰিব। আৰু দ্বিতীয় কিস্তিৰ পৰা টকাৰে আপোনালোকে যদি ঘৰৰ কাম সম্পূৰ্ণ কৰিছে তেতিয়াহে তৃতীয় কিস্তিৰ ধন লাভ কৰিব। আৰু ইয়াতে কি কৰিব লাগিব, আপোনালোকে প্ৰতিটো কিস্তিৰ অন্তত ফটো তুলি আপলোড কৰিব লাগিব। তো বন্ধুসকল আপোনালোকে এই হিচাপে কামখিনি কৰিব লাগিব, অন্যথা আপোনালোকে এই চৰকাৰী ধনৰ পইচা লাভ নকৰে। আৰু যদিহে আপোনালোকৰ প্ৰথম কিস্তি পোৱাৰ পিছত বহুদিন হৈ গ'ল দ্বিতীয় কিস্তি লাভ কৰা নাই তেতিয়াহ'লে গ্ৰাফিক্সৰ তলত চক দিয়া আছে দুটা হেল্পলাইন নম্বৰ। সেই হেল্পলাইন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে আৰু সুধিব পাৰে যে দ্বিতীয় কিস্তি কিয় আপোনালোকে লাভ কৰা নাই বা তৃতীয় কিস্তি কিহৰ কাৰণে ইমান পলম হৈছে। তো বন্ধুসকল আপোনালোকৰ কাৰণে আজিলৈ ইমানেই ইনফৰমেশ্যন দিবলগীয়া আছিল। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা হেল্পফুল ভিডিঅ' পোনপ্ৰথমে লাভ কৰে। তো আজিলৈ বাই বাই।